আমি আজি নৱম শ্ৰেণীৰ চয়নিকা অসমীয়া চয়নিকা নামৰ কিতাপখনৰ শিশুলীলা চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰবিলাক কৰিম। সম্পূৰ্ণ প্ৰশ্ন উত্তৰ কৰা হ'ব। সম্পূৰ্ণ প্ৰশ্ন উত্তৰ এতিয়া প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ আমি। কৈছে আমাক অতি চমু প্ৰশ্ন উত্তৰ দিয়া। কৃষ্ণ গীত গাৱন্ত সুন্দৰী, কৃষ্ণ গীত গোৱা সুন্দৰীগৰাকী কোন? আমাক সুধিছে এনচাৰ। কৃষ্ণ গীত গোৱা সুন্দৰীগৰাকী হ'ল শ্ৰীকৃষ্ণৰ মাতৃ যশোদা। কৰ্ণত কুণ্ডল দোলে আতি, কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে? এনচাৰটো হৈছে ইয়াত দধি মন্থন কৰি থকা মাতা যশোদাৰ কাণৰ কুণ্ডলৰ কথা কোৱা হৈছে। গ নম্বৰ, কাম্পে কোপে অৰুণ অধৰ, ইয়াত কাৰ অৰুণ অধৰৰ কথা কোৱা হৈছে? ইয়াত খঙত কঁপি থকা শিশু শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ ৰঙা ওঠৰ কথা কোৱা হৈছে। খ, মথনিত ধৰিয়া নিষেধিল, মথনি শব্দৰ অৰ্থ কি? উত্তৰ, মথনি শব্দৰ অৰ্থ হ'ল গাখীৰ বা দৈ মন্থন কৰা বা খুৰোৱা, দণ্ড বা মাৰি। নোজোৰে আঙুল দুই জৰি, ইয়াত কাৰ জৰিৰ নাটনি হৈছে? ইয়াত মাতা যশোদাই শ্ৰীকৃষ্ণক বান্ধিবলৈ ব্যৱহাৰ কৰা জৰিডালৰ নাটনি হৈছে। বান্ধিবলৈ যাওঁতে সদায় দুই আঙুল জৰি কম হৈছিল। ৰুণঝুণ কেওঁৰ কংকণ, কাৰ কেওঁৰ কংকণৰ ৰুণঝুণ শব্দৰ কথা ইয়াত কোৱা হৈছে? উত্তৰ, ইয়াত দধি মন্থন কৰি থকা মাতা যশোদাৰ হাতৰ অলংকাৰৰ কেওঁৰ কংকণৰ পৰা ওলোৱা ৰুণঝুণ শব্দৰ কথা কোৱা হৈছে। শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা। তোমালোকে এইটো নিজৰ ভাষাৰে যিমান পাৰা লিখিবলৈ চেষ্টা কৰিবা, তথাপি মই অলপ এনচাৰ কৰি দিছোঁ। উত্তৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটিত শ্ৰীকৃষ্ণৰ মানৱ শিশুৰ ৰূপ অতি সুন্দৰভাৱে প্ৰতিস্ফলিত হৈছে। সাধাৰণ মানৱ শিশুৰ দৰে শ্ৰীকৃষ্ণই মাকৰ ওচৰত ধেমালি কৰিছে, অভিমান কৰিছে। মাকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ দধি লৱণো টেকেলি শিলিগুটিৰে ভাঙি লণ্ডভণ্ড কৰিছে। চৌকাৰ গাখীৰ উতলি পৰা দেখি মাকে কোলাৰ পৰা নমাই থোৱাত খং কৰি নিজেও মাখন খাইছে আৰু বান্দৰকো বিলাই দিছে। মাকৰ খং দেখি ভয় পোৱাৰ ভাও ধৰি পলাই ফুৰাৰ দৃশ্যই শ্ৰীকৃষ্ণৰ মানৱীয় শিশুৰ স্বভাৱ অতি সুন্দৰভাৱে প্ৰকাশ কৰিছে। এতিয়া আমি আহিছোঁ ৩ নম্বৰ প্ৰশ্ন। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ কীৰ্তন ঘোষাৰ বিষয়ে চমুকৈ লিখা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ অমৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা। ইয়াত মনোৰম ছন্দৰ প্ৰয়োগ, ৰসৰ প্ৰাধান্য তথা ভক্তি ধৰ্মৰ গুণানুকীৰ্তন ভৰি আছে। এই গ্ৰন্থখনিত শ্ৰীকৃষ্ণৰ অৱতাৰিক মহিমা, ভক্তিৰ শ্ৰেষ্ঠত্ব আৰু ধৰ্মীয় তত্ত্বসমূহ সৰল আৰু মধুৰ পদৰ জৰিয়তে বৰ্ণনা কৰা হৈছে। শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উত্তৰ, শিশুলীলা পাঠটিৰ মূল তাৎপৰ্য হ'ল ভগৱান সদায় ভক্তৰ অধীন। শ্ৰীকৃষ্ণ সমগ্ৰ ত্ৰিজগতৰ স্ৰষ্টা আৰু পূৰ্ণ ব্ৰহ্ম অৱতাৰ যদিও পৰম ভক্ত যশোদাৰ অচলা ভক্তিৰ ওচৰত ধৰা দি তেওঁ সাধাৰণ মানৱ শিশুৰূপে জন্ম লৈ লীলা খেলা দেখুৱাইছে। কোনো যোগী মুনিয়ে ধ্যানেৰে পাব নোৱাৰা পৰম ঈশ্বৰক কেৱল ভক্তিৰ জৰিয়তে যশোদাই পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল।
5 নম্বৰ প্ৰশ্ন তাহাংক তনয় মানি বলে যশোদা পান্ধন্ত উৰুখলে কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা এনচাৰ উক্ত পদফাকিৰ অন্তৰ্নিহিত তাৎপৰ্য হৈছে ভগৱান শ্ৰীকৃষ্ণৰ মানৱলীলা আৰু ভক্তৰ প্ৰেমৰ ওচৰত তেওঁৰ আত্মসমৰ্পণ শ্ৰীকৃষ্ণ সমগ্ৰ ব্ৰহ্মাণ্ডৰ অধিপতি আৰু পৰম ব্ৰহ্ম তেওঁক কোনো বাহ্যিক বন্ধনেৰে বান্ধি ৰাখিব নোৱাৰে কিন্তু ধৰাতলত মানৱ ৰূপ লৈ জন্ম লোৱা কৃষ্ণক মাক যশোদাই নিজৰ সাধাৰণ পুত্ৰ বুলিহে গণ্য কৰিছিল কৃষ্ণৰ দুষ্টামি দধি লৱণো চুৰ কৰা আদি সহ্য কৰিব নোৱাৰি মাতৃস্নেহেৰে তেওঁক শাসন কৰিবৰ বাবে যশোদাই উৰালত বান্ধি থৈছিল ইয়াৰ মূল অৰ্থ এয়ে যে সৰ্বশক্তিমান ভগৱানকো একমাত্ৰ পবিত্ৰ ভক্তি আৰু মাতৃপ্ৰেমৰ জৰিয়তেহে বান্ধিব পৰা যায় ইয়াত ভগৱানৰ অহংকাৰহীনতা আৰু ভক্তৰ প্ৰতি অপাৰ মৰম প্ৰকাশ পাইছে 6 নম্বৰ নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ ইয়াৰ জৰিয়তে কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰাজি কেনেদৰে প্ৰকাশ কৰিছে বুজাই লিখা উত্তৰ এই কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে শিশু শ্ৰীকৃষ্ণৰ ঐশ্বৰিক আৰু অলৌকিক গুণৰাজি অতি সুন্দৰভাৱে প্ৰকাশ কৰিছে কবিৰ মতে শিশু শ্ৰীকৃষ্ণ কেৱল এগৰাকী সাধাৰণ মানৱ শিশু নহয় তেওঁ সমগ্ৰ সৃষ্টিৰ কৰ্তা যাৰ কোনো আদি আৰম্ভণি বা অন্ত শেষ বা পূৰ্বাপৰ নাই তেওঁ সকলো কালৰ ঊৰ্ধত থকা পৰম পূৰ্ণ ব্ৰহ্ম আৰু জগতৰ প্ৰধান ঈশ্বৰ কৃষ্ণই শিশুৰূপ ধাৰণ কৰি মাটিত ধূলি বালি খেলিলেও বা সাধাৰণ শিশুৰ দৰে আচৰণ কৰিলেও তেওঁৰ অন্তৰালত থকা অনন্ত শক্তি আৰু বিশ্বব্যাপক সত্তাক কবিয়ে ইয়াত তুলি ধৰিছে প্ৰকৃততে শ্ৰীকৃষ্ণৰ এই শিশু ৰূপটো আছিল কেৱল এক মানৱীয় লীলাহে যাৰ আঁৰত তেওঁ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড পৰিচালনা কৰাৰ সৰ্বোচ্চ ঐশ্বৰিক শক্তি ব্যাখ্যা কৰা ক যাক যোগী নপাৰে ধ্যানত হেন হৰি পলান্ত ভয়ত উক্ত কবিতা ফাঁকিৰ আমাৰ পাঠ্যপুথিত থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি লোৱা হৈছে প্ৰসংগ শ্ৰীকৃষ্ণই মাক যশোদাৰ হাতৰ লাঠি দেখি ভয় খাই দৌৰি পলোৱা প্ৰসংগত এই ফাঁকি কথা অৱতাৰণা কৰা হৈছে তাৎপৰ্য কথাষাৰৰ তাৎপৰ্য কি এইটো আমি লিখিম পৰম ব্ৰহ্ম ভগৱান শ্ৰীকৃষ্ণক ডাঙৰ যোগী মুনিসকলেও গভীৰ ধ্যান বা তপস্যা কৰিও সহজে লাভ কৰিব নোৱাৰে বা পৰা নাই কিন্তু আজি সেই একেজন ভগৱানেই মাক যশোদাৰ হাতত থকা মাৰিডাললৈ ভয় কৰি সাধাৰণ শিশুৰ দৰে প্ৰাণ ভয়েৰে দৌৰি পলাই ফুৰিছে ইয়াৰ দ্বাৰা ভগৱানৰ অলৌকিক মানৱলীলা আৰু ভক্তৰ প্ৰতি থকা প্ৰেম প্ৰকাশ পাইছে খ ভাঙি আবে যাইবি কোঠা খাইব আজি কৃষ্ণটোৰ মাথা উৎস উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা পাঠৰ পৰা উদ্ধৃত কৰা হৈছে এইখিনি আমি একে নিচিনাকৈ লিখিব লাগিব নেক্সট হৈছে প্ৰসংগ শ্ৰীকৃষ্ণই কি প্ৰসংগত এই কথাষাৰি ক'লে শ্ৰীকৃষ্ণই খঙতে দধিৰ ভাণ্ড ভাঙি মাখন চুৰ কৰি খাই থকা অৱস্থাত মাকে হাতেলোতে ধৰা পেলাই কোৱা কথা এয়া তাৎপৰ্য যশোদা
মাকে যেতিয়া দেখিলে শ্ৰীকৃষ্ণই খং কৰি ঘৰৰ দধি মাখনৰ পাত্ৰবোৰ ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে আৰু বান্দৰক মাখন খুৱাই নিজে খাই আছে, তেতিয়া মাকৰ খং উঠি গ'ল। মাকে হাতত বাৰী লৈ কৃষ্ণক খেদি গ'ল আৰু ক'লে যে আজি ইমান ডাঙৰ উপদ্ৰৱ কৰি তই ক'লৈ সাৰি যাবি। মাকৰ এই খংমিশ্ৰিত বাণীত পুত্ৰৰ প্ৰতি থকা স্নেহ আৰু শাসন ভাৱ সমানে ফুটি উঠিছে। নেক্সট হৈছে গ। পাছে পাছে যশোদা খেদন্ত, ভয়ে লাগ মাৰক নেদন্ত। উক্ত পদফাঁকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা পাঠৰ পৰা লোৱা হৈছে। প্ৰসংগ: খঙাল মাক যশোদাৰ হাতৰ পৰা বাচিবলৈ কৃষ্ণই দৌৰা আৰু মাকে তেওঁক ধৰিবলৈ পাছে পাছে খেদি যোৱা দৃশ্যটো ইয়াৰ দ্বাৰা বৰ্ণনা কৰা হৈছে। তাৎপৰ্য: দধিৰ ভাণ্ড ভঙাৰ বাবে মাকে দধিৰ ভাণ্ড ভঙাৰ বাবে মাক যশোদাই খেদি আহিছিল আৰু তাকে দেখি কৃষ্ণ অতিশয় ভয় খালে আৰু প্ৰাণৰ মমতাত দৌৰিবলৈ ধৰিলে। যশোদা মাকেও কৃষ্ণক শাসন কৰিবৰ বাবে তেওঁৰ পিছ এৰা নাছিল। তেওঁ কৃষ্ণৰ পিছে পিছে খেদি গৈছিল। কৃষ্ণই পিছলৈ ঘূৰি চাই মাকক খেদি অহা দেখি ভয়ত অধিক বেগাই দৌৰিবলৈ ধৰিলে, যাতে মাকে তেওঁক ঢুকি নাপায়। এতিয়া নেক্সট হৈছে শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা। শিশুলীলা পাঠটিত শ্ৰীকৃষ্ণৰ অতি মৰমলগা আৰু দুষ্টালিপূৰ্ণ শিশুসুলভ কাৰ্যকলাপ বৰ্ণনা কৰা হৈছে। পাঠ অনুসৰি শ্ৰীকৃষ্ণৰ প্ৰধান কাৰ্যসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, স্তন্যপানৰ বাবে আবদাৰ। শ্ৰীকৃষ্ণই যে মাকক গাখীৰ খুৱাবৰ কাৰণে কি কৰিছিলে, কি নকৰিছিলে সেইখিনি বিষয়ে ইয়াত উল্লেখ কৰা হৈছে। কৃষ্ণই শুই উঠি ভোকাতুৰ হৈ যশোদাৰ ওচৰলৈ যায় আৰু দধি মন্থন কৰি থকা মাকৰ বস্ত্ৰত ধৰি স্তনপান কৰিবলৈ আবদাৰ কৰে। 2 নম্বৰ, দধিৰ ভাণ্ড ভাঙন। মাকে স্তনপান কৰাই থকা অৱস্থাত জুহালৰ গাখীৰ উঠলি পৰা দেখি শ্ৰীকৃষ্ণক এৰি থৈ পাকঘৰলৈ দৌৰি যায়। ইয়াতে কৃষ্ণৰ বৰ খং উঠে আৰু তেওঁ দাঁত কামুৰি ওচৰতে থকা দধিৰ ভাণ্ড শিলগুটিৰে কোবাই ভাঙি পেলায়। 3 নম্বৰ, আপোনাৰ মাখন চোৰ আৰু বান্দৰক বিলোৱা। ভাণ্ড ভাঙি কৃষ্ণই আন এটা ঘৰত ওলোমাই থকা সিকিয়াৰ পৰা মাখন নমাই নিজে খায় আৰু উৰালৰ ওপৰত উঠি বান্দৰবোৰকো মাখন বিলাই দিয়ে। 4 নম্বৰ, ভয়ত পলায়ন। মাকে হাতত বাৰী লৈ অহা দেখি কৃষ্ণই ধৰা পৰাৰ ভয়ত উৰালৰ পৰা জাপ মাৰি নামি অতি বেগেৰে দৌৰি পলায়ন কৰে। 9 নম্বৰ প্ৰশ্নৰ উত্তৰ: মহাকূপে কোঠা পখিলন্ত, সিঞ্চিবাই লবনো ভুঞ্জন্ত। কোনে অতি খঙেৰে কোঠাত সোমাইছিল, তেওঁ কিয় লৱণবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা। উত্তৰ: শ্ৰীকৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল কাৰণ মাক যশোদাই শ্ৰীকৃষ্ণক কোলাত বহুৱাই স্তনপান কৰাই থকা অৱস্থাতে হঠাৎ জুহালত বহুৱাই থকা গাখীৰ উঠলি পৰিবলৈ ধৰে। গাখীৰখিনি ৰক্ষা কৰিবৰ বাবে মাকে ভোকাতুৰ কৃষ্ণক কোলাৰ পৰা নমাই থৈ তৎক্ষণাত পাকঘৰলৈ গুচি যায়। মাকৰ এনে কাৰ্যত কৃষ্ণৰ মনত তীব্ৰ খং আৰু অভিমান জাগি উঠে। খঙৰ কোবত তেওঁ ওঠ কামুৰি আন একোটা কোঠাত সোমাই তাত থকা দধি মাখনৰ পাত্ৰবোৰ ভাঙি পেলায় আৰু লৱণবোৰ চাৰিওফালে ছটিয়াই নিজে খোৱাৰ লগতে বান্দৰকো খুৱাবলৈ ধৰে। 10 নম্বৰ, কৃষ্ণক ধৰিবলৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা। উত্তৰ: শ্ৰীকৃষ্ণই দধি মাখনৰ ভাণ্ড ভাঙি পলাই থকা অৱস্থাত মাক যশোদাই হাতৰ বাৰী লৈ তেওঁক ধৰিবলৈ পিছফালে খেদি গৈছিল। কৃষ্ণক ধৰিবলৈ দৌৰোঁতে যশোদা অতিশয় ভাগৰি পৰিছিল। ভাগৰৰ কোবত মাক যশোদাৰ
মূৰৰ খোপা ঢিলা হৈ খহি পৰিছিল আৰু খোপাত গুঠি থোৱা সুগন্ধি মালতী ফুলবোৰ মাটিত খহি পৰিছিল। মাকৰ এনে ক্লান্ত আৰু ব্যাকুল অৱস্থা দেখি পৰম দয়ালু শ্ৰীকৃষ্ণই কাণত হাত দি মাকৰ ওচৰত নিজেই ধৰা দিছিল। তলত দিয়া শব্দবোৰৰ 11 নম্বৰটো তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা। কৰ্ণৰ সমাৰ্থক শব্দ কি হ'ব? কাণ বা শ্ৰৱণ ইন্দ্ৰিয়। অৰুণৰ কি হ'ব? বেলি বা সূৰ্য। দধিৰ দৈ। বস্ত্ৰ কাপোৰ বা সাজ। বদন মুখ বা মুখমণ্ডল। লৱণো মাখন বা মাখন বুলি লিখিলে হ'ল। লৱণো মানে একচুৱেলি নিমখ হয় হা, ইয়াতে এইটো ৰাইটাৰে এইটো ভুল কৰি দিলে, এইটো নিমখ হয় হা। কোপ মানে খং বা ক্ৰোধ। দশন মানে হৈছে দাঁত। দুগ্ধ মানে হৈছে গাখীৰ। ঈশ্বৰ মানে ভগৱান বা প্ৰভু। 12 নম্বৰ তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। তাহাংকৰ আধুনিক ৰূপ হৈছে তেওঁক। নজৰে নাটনি হয় বা কম হয়। খহি যোৱা বা সুলকি যোৱা বুলি কৈছে। ৰহিল ৰ'ল থাকিল। আহি ভৈলা হ'ল। আসন্ত আহে বা আহিছে। শিলেৰে। কঁপে। মাৰক বা কোবাওক। বচি মানে বহি। প্ৰয়াসী চেষ্টা কৰা বা প্ৰয়াস কৰা। খেদন্ত খেদিছে বা খেদি যায়। 13 নম্বৰ তলৰ শব্দকেইটাত কি কাৰণত মূৰ্ধন্য ন আৰু মূৰ্ধন্য স হৈছে বুজাই লিখা। অৰুণত কি কাৰণত মূৰ্ধন্য ন হৈছে সেইটো ক'ব লাগে। ৰকাৰ। ৰৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়, এইটো নট্যবিধিৰ নিয়ম মতে হয়। কংকণত স্বাভাৱিকতে মূৰ্ধন্য ন হৈছে নট্যবিধিৰ মতে। কৰ্ণৰ ৰৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয় নট্যবিধি মতে। শ্ৰেণী ৰৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হৈছে নট্যবিধিৰ মতে। ভাণ্ড ত বৰ্গৰ বৰ্ণ দ যুক্ত হৈ থকা বাবে তাৰ আগৰ নাসিক বৰ্ণটো মূৰ্ধন্য ন হৈছে নট্যবিধি মতে নিষেধ। কাৰান্ত উপসৰ্গৰ নি পিছত থকা ধাতুৰ টো মূৰ্ধন্য স হৈছে নট্যবিধি মতে। পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচোটা বাছি উলিওৱা। 14 নম্বৰ এইটো শেষ কুৱেশ্যন। শিশুলীলা পাঠটিত ব্যৱহাৰ হোৱা পাঁচোটা অসমাপিকা ক্ৰিয়া শব্দ হৈছে পিন্ধি, যেনে ক্ষৌম বস্ত্ৰ পিন্ধি দিব্য কাছে। বান্ধি, যেনে তপিলাত বা কটিত মেখেলা বান্ধি আছে। ধৰিয়া 3 নম্বৰ মথনিত ধৰিয়া নিষেধি। নমাই আনি, যেনে শিকীয়াৰ পৰা নমাই আনি। বচি আছি, যেনে উৰুলৰ ওপৰে বচি সৰি। মাবক ধৰিলা কৃষ্ণ আছি। এইখিনিয়ে আৰু ডাইৰেক্ট প্ৰশ্ন উত্তৰখিনি মই তোমালোকক লিখি দিছোঁ। কেনে পালা ক'বা, আৰু যদি আগলৈকে এনেকৈ আটাইবোৰ বাকীবোৰ মানে চেপ্টাৰৰো কুৱেশ্যন এনচাৰবোৰ লাগে, প্ৰশ্নৰ উত্তৰবোৰ লাগে মোক কমেণ্টত জনাবা। ঠিক আছে।